ক'নো আৰু হ'ব লাগেনে। আজি ভাবিছিলোঁ গোটেইকেইটা ক্লাছ কৰিম, তেতিয়া মোৰ লগত এনেকুৱা হ'ল যে 9টাৰ পৰা ক্লাছটো নাপালোঁ কাৰণে মই ভাবিলোঁ 12টাৰ পৰা একেবাৰে ক্লাছটো কৰিম। কিন্তু পিছতহে গম পালোঁ 9টাৰ পিছত হেনো 10টাৰ পৰা 11টালৈকেও ক্লাছ হৈছে। যিটো মেছেজ দিছিলে মই মেছেজটোৱে নাচালোঁ। তাৰপিছত মই ভাবি আছোঁ মোৰ 2টা ক্লাছেই গ'ল, যদি মই ৰাতিপুৱাই গ'লোঁ হয় মানে 9:30 বজাতে সোমাই গ'লোঁ হয়, ক্লাছটো পালোঁ হয়। ইহঁতে একদম ক্লাছ কৰি আহি পেলাই পূৰা ফূৰ্তি, আৰু মই ৰিগ্ৰেট কৰি আছোঁ কিয় যে মোৰ লগত এনেকুৱা হয়। মইতো ক্লাছ কৰিম বুলিয়ে ৰাতিপুৱা ওলাই আহিছিলোঁ, টোপনিও ভালকৈ পূৰ কৰা নাই। তাৰপিছত আৰু দুখ মনেৰে ওলাই গ'লোঁ, কিনো কৰিম, দুখ কৰি থাকিতো লাভ নাই। মোৰ দুখখিনি আঁতৰাবৰ কাৰণে অনামিকাক ক'লোঁ ব'লা চাহ খাই আহোঁ, চাহেহে দুখ এৰুৱাব পাৰে নেকি। চাহৰ জুতি লগতে মোৰ বান্ধৱী, তাই হৈছে মোৰ টি পাৰ্টনাৰ, মানে আমি আগৰ পৰাই টি খাবলৈ আহোঁ, টি মানে চাহ খাবলৈ আহোঁ। আৰু চাহ খাবলৈ অহাৰ পিছত আকৌ এটা সুখবৰ পালোঁ, মানে মোৰ লগৰজনীয়ে দখনা এখন ধৰিছে। তাৰপিছত সিহঁত দুইকেইজনীয়ে হেনো থ্ৰেডিং কৰে, তাৰ কাৰণে পাৰ্লাৰ বিচাৰি গ'লোঁ, কিন্তু আমি ক'তো নাপালোঁ। সেইবাবে ভাবিলোঁ ব'লা আইচক্ৰীম এটাকে খাই দিওঁ। ইমান অকণমান আৰু আইচক্ৰীমটো ওলাল একেবাৰে টিকলা। সেইকাৰণে বহি ভাবিছোঁ কি কৰিম এতিয়া। ইহঁতে ক'লে ব'ল লুডু খেলোঁ, আৰু লুডু খেলোঁতে মই সিহঁতক চবকে হৰুৱালোঁ। নহয়, মই ছেকেণ্ড হ'লোঁ। তাৰপিছত আমি খোজকাঢ়ি পাই গ'লোঁ OBHত গৈ পেলাই ইহঁতে ভিডিঅ' বনালে, ময়ো বনালোঁ। পিছে 3 ঘণ্টা এনেকৈ পাৰ কৰিলোঁ। আৰু যিসকলে ভাবে যে মই অকল কলেজত গৈ পেলাই বহি থাকোঁ, সেইসকলক কৈছোঁ কথাটো মিছা নহয়, সঁচা। কাৰণ আমাকতো এনেই এটেণ্ডেঞ্চ নিদি দিয়ে ওপৰতে। ইহঁতৰ আৰু মোৰ মাজত পাৰ্থক্য এটাই যে ইহঁতে কলেজত শুই থাকে, মই বহি থাকোঁ। আৰু আমি ক্লাছত আহি গ'লোঁ। ক্লাছটো কৰি মেলি বাহিৰত দেখোঁ এনেকুৱা এটা অৱস্থা, মানে বৰষুণ দিব ধৰিছে, বতৰৰ মহিমা। আৰু মই ভাগৰে জিগৰে আহি গ'লোঁ ঘৰ। পালাত আৰু এয়া বগেনভেলিয়া ফুলিছে, তুমি নহ'লেও। বাই বাই।